শ্ৰীমন্ত শংকৰদেৱ শংকৰ 93 সংখ্যক অধিৱেশনত তেওঁ আহিছে। ইতিমধ্যে মই যতীন্দ্ৰ কৃষ্ণক মোৰ ফেচবুক পেজ ইউটিউব চেনেল তেখেতে ফ'ল' কৰে, ছাবস্ক্ৰাইব কৰি থৈ দিছে। আজি ভাল লাগিছে, নিজৰ যেতিয়া কোনোবা এজন ভাল পোৱা ব্যক্তিক আমি লগ পাওঁ হঠাতে খুবেই আনন্দ লাগে। আৰু আজি বিকাশ আছে মোক লগ পাই তেখেতে নিজে মাত দিয়াৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশীৰ্বাদ জনাইছোঁ আপোনালোকৰ জীৱন যাত্ৰা সুগমময় হওক। আৰু আমাৰ বৰ্তমান সমাজৰ যিখিনি অনৈতিক ক্ৰিয়াকলাপ আছে তাৰ পৰা আমি আঁতৰি আহি নকাৰাত্মক চিন্তা ধাৰণাৰ পৰা আমি আঁতৰি আহি আমি সকাৰাত্মক গঠনমূলক চিন্তাধাৰালৈ আমি মানৱ সমাজত কিবা এটা দিব পাৰোঁ নেকি তাৰ কাৰণে কাম কৰিব লাগে। Do something the best and do something different and do always the helpful for the society. তো আমি আমাৰ সমাজখনত কিবা এটা ভাল দিব পাৰোঁ নেকি তাৰ কাৰণে সদায় আশা পুহি ৰাখিব লাগে আৰু সেইটোৱে কাম কৰিব লাগে। আপুনি যেতিয়া ভাল ভাবে তেনেহ'লে আপোনাৰ ভাল হ'ব আৰু ভাল কৰি গৈ থাকক, ভাল ফলো পাব। প্ৰথমতে আমি ভাবিব লাগিব, কাৰণ আমাৰ জন্ম প্ৰথমতে মস্তিষ্কত হয়, তাৰপিছত সি আমাৰ ইন্দ্ৰিয় আচৰণ আহি পৰে আৰু তেনেদৰে আমি সমাজখন সুন্দৰকৈ পাবলৈ সক্ষম হওঁ।